back to my channel. আজি এটা নতুন ভিডিও লৈ আহিছো আপোনালোকৰ ওচৰলে আৰু বহুত দিনৰ মূৰত ব্লগ কৰিছো সাকে 10-15 দিনৰ মূৰত ব্লগ কৰিছো আপোনালোকে হয়তো মোৰ আগৰ ভিডিওটো জনে চাইছে গম পাইছে যে মই হায়দৰাবাদ আহিলো হায়দৰাবাদলৈ শিফট হলো আৰু মানে আহি ইমান কাম থাকে ন নতুন এটা জেগালৈ আহি মানে থাকিবলৈ জেগা চোৱা তাৰ পিছত মানে কিবা কিবি বহুত কাম থাকে হেতু কাৰণে বিজি আছিলো অকমান আৰু অফিস থাকে অফিস মানডে পৰা স্যাটাৰডে লৈকে অফিস থাকে হেতু কাৰণেও টাইম পোৱা নাছিলো আজি ফাইনালি টাইম পালো আজি হল সানডে 26 জুন আৰু আজি একাৰণে একদম এতিয়া জাস্ট উঠিছো মই ব্ৰাশো কৰা নাই আজি এতিয়া জাস্ট উঠি মই ৰাতিপুৱাই মানে ব্লগটো ষ্টাৰ্ট কৰি দিও তেতিয়া মই দেখাব পাৰিম আপোনালোকক কি কি কৰো দিনটো আৰু বেলেগ মানে একো কোবলে যোৱা মেলা প্ল্যান নাই কিন্তু বহুত কাম আছে কৰিবলে হেতু কাৰণে ভাবিলো আপোনালোককো দেখাও আৰু ঠিক আছে তেন্তে এতিয়া মই ফ্ৰেশ হৈ লও পিছত লগ পাই আছো লাঞ্চ কৰিব লৈছো এয়া অৰ্ডাৰ কৰিলো বাহিৰৰ পৰা মানে কি হয় ইয়াত হায়দৰাবাদত মানুহবোৰে ইমান স্পাইসি মানে খায় মোৰ পিজিত দুদিন খায়ে গা বেয়া হৈ গ'ল একদম অৱস্থা নাইকিয়া হেতু কাৰণে মানে মই কলো আন্টিজনিক যে মইতো এনেকে নোৱাৰিম তেতিয়া তেওঁ মোক এই ইন্ডাকশন ষ্টভ এটা ল'ব গলে ইন্ডাকশন ষ্টভটো মানে কালিহে আহি পাইছেহি আৰু তাৰ কাৰণে এতিয়া বস্তু কেবি কিনিব লাগিব মেইনলি টেবল এখন কিনিব লাগিব ইন্ডাকশনটো থবলে হেতু কাৰণে উলাই যাম তাৰ আগতে ভাবিলো খাই লও কিবা এটা আৰু মানে বিয়াৰ মানুহবোৰ ইমান ভাল হয় তেওঁলোকে মই খাব নোৱাৰো কাৰণে মোৰ কাৰণে মানে এক্সট্ৰাকে বনাই কমকে জ্বলা দি তেনেকে খালো দুদিনমান কিন্তু ইয়াৰ মানুহবোৰৰ খোৱাৰ মানে ষ্টাইলটো ইমান বেলেগ ন এতিয়া এদিন দিলে পিয়াজৰ ভাজিটো কেতিয়াও খাই নাই পোৱা ভালে আছিল মানে কিন্তু অভ্যাস নাই ন হেবোৰ খোৱা কাৰণে মানে তাতকে কলো যে মই নাখাওৱে মই মানে আহিব ইন্ডাকশন ষ্টভটো যেহেতু মই বনাই লম বুলি কলো আৰু হেতু কাৰণে আজি এটো অৰ্ডাৰ কৰিলো কি অৰ্ডাৰ কৰিলো মই দেখাইছো বাৰু আপোনালোকক হায়দৰাবাদৰ মানুহখিনি কিন্তু বহুত ভাল হয় বহুত হেল্পফুল হয় মই খোৱা নাছিলো মাজতে ওনাৰ জনিয়ে মানে কলেন নকলে কি মানে ওনাৰ আন্টি মানে কেয়াৰটেকাৰ গৰাকী কি কলে নাজানো তেওঁ মোক মানে নাখন ৰুমৰ পৰা মাতি আনি মানে খাবলৈ মাতিছেহি যাহা তোমাৰ কাৰণে মানে কম মানে স্পাইসি দি খানা বনাইছো এনেকে বুলি মানুহখিনি বহুত ভাল হয় আৰু এয়া মই কি পনীৰ আৰু মটৰ পোলাও অৰ্ডাৰ কৰিছিলো দা বাউল কোম্পানী বুলি এটা এখন আছে বহুত ভাল হয় আৰু এটো ম্যাঙ্গো এটো ম্যাঙ্গো জুস এটা অৰ্ডাৰ কৰিছিলো তাৰ পিছত এটো কোল্ড ড্ৰিংক এটা স্প্ৰাইট এটা খাই লও তেন্তে মই তাৰ পিছত মই লগ পাই আছো আপোনালোকক এয়া মই ৰেডি হলো উলাই যাবলৈ লৈছো মই কৈছিলো আপোনালোকক যে টেবল কিনিব আছে বুলি আৰু কিবা কিনিব আছে কিবা দৰকাৰী হেয়া তাকে ঠিক আছে তেন্তে অলপ দেৰি পিছত লগ পাই আছো
আইকিয়ালৈ গ'লোঁ আৰু টেবুলখনে অকল লোৱা হ'ল আৰু বেলেগ লোৱা নহ'ল আৰু ইমান ভিৰ মানে আজি তাতে ছানডে কাৰণে আৰু ভিৰ মানে আৰু মানে ডাঙৰো বহুত ষ্ট'ৰখন সেইটো কাৰণে একদম ভাগৰ লাগি গৈছেগৈ আৰু মানে ভিডিঅ' কৰিবলৈ মানে ইমানেই মানুহ মানে ভিডিঅ' কৰিলে মানুহেই দেখিব অকল তেনেকুৱা নিচিনা তথাপিতো মই তিনিটামান ভিডিঅ' কৰিছোঁ আপোনালোকে চাব পাৰিব মানে কেনেকুৱা ষ্ট'ৰখন মানে তাকে আৰু মই টেবুল এখন কিনিলোঁ সেইখন মই এতিয়া এছেম্বল কৰি লওঁ আপোনালোককো দেখাই আছোঁ বাৰু এইখন ফাইনেলি মোৰ টেবুলখন মই এছেম্বল কৰিলোঁ মই নাই কৰা একচুৱেলি ইয়াতে গাৰ্ড এজন আছে তেওঁ কৰি দিলেহি মানে মই কৰিব পৰা নাছিলোঁ সেইটো কাৰণে তেওঁ আহি হেল্প কৰি দিলেহি এতিয়া টেবুলখন ভালেই হয় ডাঙৰো হয় বহুত মানে জেগা আছে